মুখে জকৈ তাই ঐ তোৰ গেষ্টিক দেখোন যৌচোন দাউৰে কিবা কৰছি ঐ গেষ্টিক তই ঘৰত থাকবি আৰু ইয়াতে কি আছা কিবা চাৰ্ভিচ কৰছ নেকি মা কচম আজিকালি মই এটা কাম কৰোঁ নহয় ভালে হৈছে কিবা কিবি খাব পাৰবি যদি খাম দেই কিবা খবি না কি পুৰো খাবি খাম ভয় নকৰবি ইমান ডাঙৰ চাই দিছে এই চান্সতে খাইলো ঠিক কৈছা বঢ়িয়া হ'ব দে মানুহ দিলদাৰ মানুহ বহুত সুবিধা আছে ওপৰৰ পৰা কিবা পৰবা পাৰে বিস্কুটটো লৈ আহ বিস্কুট এইটো মই লৈ যাম নেকি এইটো মিঠেক লাগি লৈ যাম দে ৰিক্সা মোৰ ইমান সুবিধা ছাতাও আছে তামাম পাৱাৰ আছে দে তোৰ খা তোৰ গৰম লাগি না দিলে চলি ভাল আছিল খা খা অ মিঠে মাডামক কবি দে মই খাবা দিয়া বুলি ঐ গেষ্টি কি আছে যদি নমুক জ্বালাৰ বস্তু অলপ দিয়ে ইয়াতে খাই ভাল নালাগে মই মিঠেক লাগি লৈ যাম একো চিন্তা নকৰবি পুৰা দোকান খালী কৰি দিব পাৰিম বান্ধি বান্ধি মোৰে দোকান না দি আৰু আছে ৰ যা তামাম ভাল মানুহ ৰলি ঘৰক লৈ যাম এই গেষ্টিক আৰু লৈ আহ ঐ মোনা এখন লৈ আহিবি এই গেষ্টিক কেইটামান গোল্লা লৈ আহ এই গোল্লা আৰু মিঠাই লৈ আহে খা আৰু আহিম দে হ'ব দে ভালকে ধৰ এই নপৰে ভয় কৰিব নালাগে যা মা কচম মুখা গোটেই দুখে বুলি ভাবছিল আজিহে গম পাব মিঠে মেডামে কিমান যে মই ধুনী হৈছো লৈ যা ৰে আমা পটাইয়া কিবা খাবি চাওমিন হ'ব নেকি চাওমিন আছে ইয়াতে থিয় হৈ থাকবি কিয় খুলি দিম মই কি ছাতাটো খুলি দিম ৰ আনিছো ৰে মই তই যা মা মই চাওমিন খাই আছো চাওমিন খাই কেনে মই ঘৰলৈ গৈ আছো বাৰু ঠিক আছে খা টেঙা হৈছি না ৰ ইটো মিঠা হয় খা খা আইয়া বিৰাট বঢ়িয়া বস্তু মইতো নাখাওঁ এইবোৰ ভিতৰি লৈ যাও ঘৰত খাব পাৰবি মায়েৰে দেউতাৰে খাব পাৰবো না পইচা পইচা নালগে নহয় কাইনো পইচা খুজিছি মোৰে দোকান না কি মানুহ আপুনি ভালে মানুহ ল নালাগে নালাগে লৈ যা শুনে পইচা নালগে যা ভাল পাইছি তাৰ মানে মা কচম ছোৱালী মানুহৰ পিনে কাবা পইচা লৈ না মা কচম আজি ৰাতিপুৱাৰ পৰা ইমান গৰম ৰাতি লাগিব কিমান গৰম হ'ব খামাই গৈছি ঐ গেষ্টিক কাকা তই পিছে দৰমহা পাতি ললি না নাই ঐ দিয়াই নাই
ই ল'ব লাগে আৰু কিয় লোৱা নাই দিলিহে ল'ম নিদিলি নকৰবে ল'ম অ মানুহটো তোক মালিকনীয়ে ঠগব চাবি তই আজি দোকানত যাই দৰমহাৰ টকা কেইটা বিচাৰবি মা কচম নথকা ইমান বোকা মাইকী ক'ত ঠগাব নঠগাব যেন লাগছে ৰচোন মালিকেতো কৈছিল দিনটোত কাম কৰাৰ পিছত গুদলা হ'লে পইচা দিম বুলি সি বা কিয় দিয়া নাই আজিকালি মানুহে মানুহক ঠগায়ে সেইকাৰণে সাৱধান হেই মোক ঠগাব নৰে তাত কিন্তু মই বহুত চালাক তই কিমান চালাক মোৰ ভালকে জানা আছে নিজে নিজক চালাক ভাবা কিন্তু তই এটা মস্ত বেঙেৰা পিছেও গেষ্টিক কাকা খাই বৈ থাকলে নহব জিলাপি বড়োতো অলপ খৰচা পাতি আছে 2-1 টকা তই হাতত টানি দিবি দিম দে আজি যাই কিনে মই বিচাৰাম বিচাৰবি দে বেংগৰা পাইছি মোক অ মানুহটো তই অলপ গুচুন মই ভিতৰত যাং উপৰে দি যা মাথা নষ্ট হৈছে নেকি তোৰ গুছ না ৰে মই ভিতৰত যাং উপৰে দি যা কাম আছে মোৰ যাবা দে না যা যা ওই যে আৰু এই যে গোটাই বেংগৰা পাইছি মোক আৰু ঠগাবহি মাইকী মানুহটো হয় মাহা কচম সঁচাই ঠগাব নেকি ঠগাব নৰে মাহা কচম সি যদি মোক ঠগায় এনেকা মাৰিম তাক মাৰি চেটেপ কৰি দিম কত গাঁৱত কুকুৰ মাৰি পেলাইছো ময়ো ঐ জিলাপি আজি পইচা লাগবো 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 তই কিহৰ পইচা লাগে তই যিমান দিন খাইছ ঘৰলৈ নিছ যিমান মানুহক বস্তু দিছ তই কিহৰ হিচাপ লাগে আৰু মাহা কচম কিহৰ পইচা লাগে আৰু হা ইমান দিন যে কষ্ট কৰিলো তই দেখা না বুলি হা পইচা ভালে ভালে দি তই হিচাপ ইয়াতে লিখা আছে তই চাই ল তই 1 টকা নোপোৱা মই দেখলে হিচাপ নাচাঙে উঠোতে মোক পইচা দি মই হিচাপ মতে তই এটা 4 আনাও নোপোৱা উল্টাকৈ তই মোক দিহে যাব লাগিব কি 4 আনাও মই নাপাঙে হা কি কথা কৈছা তই ইগলা মোক লাগবো 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 ইমান অকৰা মানুহ থাকে নে পইচা নোপোৱা নোপোৱা বুলি কোৱাৰ পিছত আকৌ পইচা লাগিব বুলি কোৱা ওলাই যা তই মোৰ দোকানৰ পৰা মা কসম এনেকুৱা অকৰা মানুহ মোৰ দোকানত নালাগে নালকে যা তোৰ পইচা মোক কি কৰা তই দি যা আই দি যা তই নিদুঙে যা তো তই আহিবিচোন এইটো ৰাস্তাৰে তোক মই চাই ল'ম কি কৰ নেদেখ নেকি নহয় নেদেখা মানে এইটো দিকছা না মাইকীটো তাত মই কাম কৰিছিলো হাজৰা মা কচনি মোক পইচা নিদিলা পইচা নিদিয়াত বস্তুখিনি তাৰ পৰা চুৰ কৰি আনিছ চুৰ কৰি আনা নাই বহুত দিনে পইচা পাং সেইকাৰণে দুটা লৈ আনিছো তই তাত কাম কৰিছিলি কাম কৰিছিলো হাজৰা কাম কৰিবি কাম কৰিম ঠিক আছে গাড়ীত বহিম ইয়াত নহয় সেইফালে যা সেইফালে বহ কিনো কোৱা কি যে হ'ব খুলি দিয়ে টানবা লাগবো খুলি গেছি দে বহং না এইফালে আহ মা কসম তই ক'ত আনছা এইগলা এইটো মোৰ গেৰেজ বুজিছ ইয়াতে তই কাম কৰিব পাৰিবি কাম কৰবা লাগবো ইমান এইগলা ৰং যাৱা গাড়ী তই গাড়ী কাম আগতে কৰিছিলি নে একো নাই শিকি যাবি হয় নেকি মোৰ বেটাৰী ৰিক্সাহে চলাবা মন আছিল ক'ত আনলি তই এইগলা তোৰ সপোন চাপোনবোৰ বাদ দে আজিৰ পৰা ইয়াত তই কাম কৰিবি মাহৰ মূৰত দৰমহা ল'বি হ'ব পিছে কাম বা কি কৰবা লাগবো ঢেৰ কাম ওলাব তই একো টেনশ্যন ল'ব নালাগে চব ইয়াত তোক শিকাই দিব বুজিছ হয় নেকি এই যাদৱ এই নতুন ল'ৰা এটা আনিছো তহঁতে ভালকৈ চিনাকি হৈ ল আৰু কাম বন কিবা শিকাই দিবি ঠিক আছে বছ হ'ব হ'ব বছ তই বেছি চিন্তা নকৰিবি ইহঁতেতো শিকাই দিব বুজি পালি আচলতে তই বিপদত পৰাৰ কাৰণে মই তোক ইয়াত লৈ আহিছো হ'ব দে তই ধুনীয়াকৈ কাম বনবোৰ শিক ঐ কোনে কি পাৰ তাক যোৱা সময়ত ৰাস্তাটো দেখুৱাই দিবি ঠিক আছে হ'ব দে মই যাওঁ এতিয়া হা হোটেলৰ মালিকিনে তোক দৰমহা নিদি খেদি দিছে 1 টকাও নিদিলে মই বোলে পাবা লগা নাই কিয় নাথাক মোক পাবা লগা এই মই তাতে যে খাওঁ আৰু যে ঘৰত লৈ আহোঁ সেইকাৰণে এনেকে কৰিছে কথা সেইটোহে কিয়নো নাকাটব ও কাকা ইয়াক কেনেকে দৰমহা নিদি খেতছে দেখছা না দেখছোং মালিকৰ গাত একো দুখ নাই এই সি খোৱাৰ বাবেহে দৰমহাটো কাটছি আৰু সি কিমান খাব পাৰে মই জানো না ঘটনা মানে ক'বাত পিছে ইমান টাকাৰ ভিতৰত কেইটামানটো টাকা পাবা লাগছিল সেইবোৰ বাদ দে তাৰ পিছত কি হ'ল কচোন মোক মালিকে দোকানৰ পৰা খেদি দিয়াৰ পিছত গাড়ী এখনত ধাক্কা খাইছিলো তাৰ পাছত সিয়ে লৈ গৈছে মোকো ক'ত লৈ গৈছিলে মা কচম যাই লৈ গৈছি নহয় তাৰ ইমান বেয়া গাড়ী আছে তাতে মানুহগিলা কাম কৰে মোকো কাম কৰিব দিছি তাৰ মানে গেৰেজত কিবা কয় মই গম নাপাওঁ
ভালে হৈছে দে তাৰে কাম কৰি থাক দে তেওঁ যদি ভাল মানুহ হয় ভালেই হ'ব দে অটো মাক কৈছো ফুলবা লাগো না কৰি থাক চেলটেপ খুলি গেল